Hello guys, welcome back to my YouTube channel. এটা আমি খাজি খাজি উলালো আৰু এটা আমি গৈ আছো পাঠান চাবৰ কাৰণে মোৰ লগৰটো আহি আছে সি আহি পোৱাহি নাই সি পালেহি আৰু আমি যাম আৰু এতিয়া পাঠান চাবৰ কাৰণে চাই থাকিব আপোনালোকে ফাইনালি আহি পাই গ'লাহি আৰু এতিয়া আমি গৈ আছো পাঠান চাবৰ কাৰণে চাব আপোনালোকে এনজয় কৰিব এইটো চাওক আহি আছে পাৰ্টি আহি আছে দোস্ত পাঠান চাবলৈ যোৱা অনুভৱটো কৈ দিয়া এবাৰ অনুভৱটো এবাৰ ভালকৈ কৈ দিয়া অনুভৱটো মই ব্যাখ্যা কৰিব নোৱাৰিম বৰ্তমান চিনেমাখন চাই পেলাই ক'ম অ'কে ডান হেল্ল' গাইজ আমি ফাইনেলি পাঠান চাবৰ কাৰণে ওলালোঁ চাই থাকিব আপোনালোকে এনজয় কৰিব আমাৰ লগত तुमने मोहब्बत करनी है हमने मोहब्बत की है इस दिल के अलावा किसी से भी ना हमने इजाजत ली है हुनर है ये भी इश्क का किसी किसी को आता है जान लगा के दुश्मन की हमने हिफाजत की है बात करते हैं हजारों Here's up guys here's up finally ahi golu ami sai thaka bhaijan আমি ফাইনালি ওপৰ পাই গ'লো এতিয়া আমি ভিতৰত সোমাম চাই থাকক বহুত টাইম আছে বহুত টাইম আছে টিকেট ইয়াত বন্ধু নমস্কাৰ हिंदी में बोल पहले मैंने पूछा तुझसे रुबई कहाँ पठान मियाँ का दिल जख्मी है বিশাল बात करते हैं हजारों হেল্ল' গাইজ আমি এতিয়া পাঠান চাই আহিলোঁ আহি পেলাই এটা পাণ শ্বপত ৰ'লোঁ কিবা কিবি খালোঁ আৰু এতিয়া কিবা ক'বানে পাঠান চাই অহা হেৰি ভাল লাগিলে চাই পেলাই আৰু আপোনালোকে চবেই চাব আৰু আপোনালোকে প্ৰায়ভাগ যদি চাই লয় আপুনি তাত এটা মানে ৱাৰখন চাই ল'ব অলপ ৱাৰ চিনেমাখন চাই ল'ব ঋতিক ৰোশন টাইগাৰ শ্ৰফৰ এইখন চাই লোৱাৰ পিছত আপোনালোকে গম পাব যে পাঠানখন কি আপোনালোকে পাঠানখন চাব গ'লে তাই বুজি নাপাব প্ৰথমতে ৱাৰখন চাই ল'ব তাত
তাত কিছুমান লিংক আপ আছে, তেতিয়াহে আপুনি গম পাব। তাৰপিছতে বাকী চাই ল'ব। ৰিভিউটো আপোনাৰ 10 on 10 মই দি দিছোঁ, আৰু এইখন আপোনাৰ ব্লকবাষ্টাৰ হৈছে চিনেমাখন, চাব। চিনেমাখন চাই বহুত ভাল লাগিল বাৰু। মই দিছোঁ 10 out of 9। তুমি কিমান দিবা? মই ৰেটিঙত নাযাওঁ, মই খালি এটা বস্তুত যাম যে ভিডিঅ' যোনটো গ্ৰাফিক্স এডিটিং আৰু মানে ভিডিঅ'গ্ৰাফি উইথ এক্টিং ছুপাৰ। ত' বাকী কি ক'ম আৰু ষ্টৰি নাই, ষ্টৰি নাই ইমান। ষ্টৰি নহয়, চিম্পল ষ্টৰিৰ কাৰণে নহয়। একচুৱেলি মানে একশ্যন চিনবিলাক যিকেইটা দেখায় একদম ৰিয়েলিষ্টিক লাগে। ৰিয়েলিষ্টিক দেখা, আৰু মানে তাত আপোনাৰ ভাল লাগিব যোনজন জনৰ ফেনখিনি জনক চাই ভাল পাব, আৰু SRK ফেনখিনি চাই ভাল পাব। আমিতো SRK ফেন ভাই। মইতো মই চালমান ভাইক চাব আমি চালমান ভাইক চাব গ'লোঁ। মই চালমান ভাইৰ বিগেষ্ট ফেন, ত' চালমান ভাইক চালোঁ, ভাল লাগিলে তেখেতো। লাষ্টৰ ডাইলগটোৰ পৰা কৈ দিয়ক, কি দিছিল ন চিনেমাখনত? ये च्युइंगम नहीं है, ये देश का सवाल है, देश का सवाल है। बच्चों पर नहीं सोच सकते। সেইটোৱে কথাটো গম পাই নহয়। আৰু এইজন আমাৰ ছেম আমাৰ SRK ভাই নিচিনা হৈ লৈছে পাঠান, একদম চুলি তুলি একদম বঢ়িয়া পাঠানৰ নিচিনা। অলপ হৈ গ'লগৈ আৰু পাঠানৰ আগৰ পৰা এনেকৈ ময়ো ৰাখি আছোঁ চুলিখিনি, হ'বগৈ এদিন। হেল্ল' গাইজ, আমি চিনেমা চাই আহিলোঁ, এতিয়া আমি চাহ খাব আহিছোঁ। চাহ খাম আৰু চাহ আনি আছে এয়া চিঙৰা, চাই লওক এয়া পাৰ্টি আমাৰ। কিবা এটা কৈ দিয়া, ভাল লাগিল চিনেমাখন চাই, কিবা ক'বা তুমি? ছুপাৰ।